বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে 10টা জানিবলগীয়া আচৰিত ধৰণৰ প্ৰশ্নৰ উত্তৰ আগবঢ়াইছোঁ আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ডকৈ 5 ছেকেণ্ডকৈ যদি অধিক সময় প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'টো প'ষ্ট কৰি ল'ব আহকচোন আমি প্ৰশ্নকেইটা ফালে আগবাঢ়োঁ প্ৰথম প্ৰশ্নটো হ'ল ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল খ 8 আগষ্ট 1942 চনত কুৱেশ্যন নম্বৰ 2 মনিৰণ দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল গ 1858 চনত 3 নম্বৰ কুৱেশ্যন হ'ল মহাত্মা গান্ধীয়ে অসমলৈ প্ৰথমবাৰৰ বাবে কেতিয়া আহিছিল আপুনি জানেনে এনেধৰণৰ 10টা জানিবলগীয়া প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল খ 1921 চনত 4 নম্বৰ কুৱেশ্যন হ'ল ভাৰতৰ শাসনভাৰ ইংলেণ্ডৰ ৰাণী হাতলৈ কেতিয়া যায় সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল গ 1858 চনত 5 নম্বৰ কুৱেশ্যন হ'ল চিপাহী বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল এই প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থকা দেখা গৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ 1857 চনত 6 নম্বৰ কুৱেশ্যন হ'ল মুছলিম লিংগৰ জন্ম কেতিয়া হৈছিল সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল খ 1906 চনত 7 নম্বৰ কুৱেশ্যন হ'ল অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল ক 1920 চনত 8 নম্বৰ কুৱেশ্যন হ'ল মানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল খ 1817 চনত 9 নম্বৰ কুৱেশ্যন হ'ল চাহ গছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল ক ৰবাৰ্ট ব্ৰছ আপোনালোকে জানেনে পৃথিৱী বিখ্যাত চাহ গৱেষণা কেন্দ্ৰ যোৰহাট টুকুলাইত আছে আৰু এই টুকুলাইখন 1911 চনত প্ৰতিষ্ঠা হৈছিল অন্তিম কুৱেশ্যন নম্বৰ 10 যোৰহাট সাৰ্বজনিক সভা কিমান চনত অনুষ্ঠিত হয় সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল ঘ 1884 চনত মোৰ এই ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে এনেধৰণৰ প্ৰশ্নৰ উত্তৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব থেংক ইউ